নমস্কাৰ, আপুনি সংযুক্ত হৈছে প্ৰাইম নাওৰ সৈতে। গান্ধীজীৰ আশীৰ্বাদ পুষ্ট এশৰ দেউনা পাৰ কৰা এজন ককাৰ কাহিনী। হয়, এই জুপুৰি সদৃশ ঘৰটোতে অকলেই জীৱন নিৰ্বাহ কৰি আহিছে ৭০ বছৰ ধৰি ৰিক্সা চলাই অহা কলিয়াবৰৰ চিকনিৰ চুমা পানিকা নামৰ এইজন ককাই। নেদেখা জনকে সাৰথি কৰি অকলেই এই ঘৰটোতে জীৱনৰ স্মৃতি ৰোমন্থন কৰি বসবাস কৰি আছে ককাই। ৰামভক্ত হনুমান মহাদেৱ শিৱকে আৰাধনা কৰি জীৱনৰ বিয়লি বেলাত সময় অতিবাহিত কৰিছে। বগা চাহাবৰ সময় গৰকি অহা এইগৰাকী ককাই মহামানৱ মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, দাৰা সিং, কিংকঙকে আদি কৰি বহু পুৰোধা ব্যক্তিৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিল। ককাই বহু কথা পাহৰিছে যদিও স্বাধীনতা আন্দোলনৰ ভৰপক সময়ছোৱাত মহাত্মা গান্ধীৰ অসম ভ্ৰমণকালত কলিয়াবৰলৈ অহা গান্ধীৰ কথা ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে ককা। লাখুটিলৈ বহু বছৰ জীয়াই থকাৰ আশীৰ্বাদ দি গৈছিল ককাক মহাত্মা গান্ধীয়ে। যেন বাস্তৱত সেয়া সঁচা প্ৰতিপন্ন হৈছে, কিয়নো ককাৰ বয়স এতিয়া ১০০ৰো অধিক। আমাৰ আগত ইটোৰ পিছত সিটো কথা কৈ নষ্টালজিক হৈ পৰিল ককা। জুপুৰি সদৃশ এই ঘৰটোতে বৃদ্ধগৰাকীয়ে নিজেই ৰন্ধা বঢ়া কৰি আজি পৰ্যন্ত সুকলমে চলা ফিৰা কৰি জীৱন নিৰ্বাহ কৰি আহিছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে ককাই আজি পৰ্যন্ত লাভ নকৰিলে এটা চৰকাৰী আৱাস গৃহ। ৰেচন কাৰ্ড লাভ কৰিছে যদিও দুবেলা দুমুঠি খাবলৈ খুজি মাগি আনিবলগীয়া পৰিস্থিতি হৈছে তেওঁৰ। কোনোৱে মৰমতে কেতিয়াবা ২-১ খোৱা বস্তু দিয়ে। এনেদৰেই জীৱন নিৰ্বাহ কৰি আহিছে তেওঁ। পৰিয়ালৰ লোক আছে যদিও ককায়ে পৃথককৈ এই সৰু ঘৰটোতে বসবাস কৰি আহিছে। জীৱনৰ ৭০টা বসন্ত ৰিক্সা চলাই পাৰ কৰা ককাই কোনো মহিলাৰ পানী গ্ৰহণ নকৰাকৈ বৰলা হৈ পাৰ কৰিলে জীৱন। লাখুটিডালকে সাৰথি কৰি তেওঁ প্ৰতি দেওবাৰে বহা জখলা বন্ধা হাটলৈ ওলাই যায় আৰু সপ্তাহটোৰ বাবে যি পাৰে ২ এপদ বস্তু যোগাৰ কৰি আনে। তাৎপৰ্যপূৰ্ণভাৱে ককাক প্ৰয়োজন এটা পকী ঘৰৰ, কিন্তু জনপ্ৰতিনিধিৰ দৃষ্টিগোচৰ নহল আজি পৰ্যন্ত। কিমান দুখৰ ধুমুহা ককাৰ মূৰৰ ওপৰেদি পাৰ হৈ গৈছে সেয়া হয়তো আমি উপলব্ধি কৰিব নোৱাৰিম। আমি আশা ৰাখিছো ককায়ে সোনকালেই এটি পকী ঘৰ লাভ কৰিব। কোনো সুহৃদয়বান লোকে ককাক সহায় কৰি ককাৰ জীৱন বেলাত কিছু সকাহ দিব। মোৰ ১০০ৰ ওপৰে আছে। মইতো তেতিয়া সাধাৰণ দেশত আছোঁ, তেতিয়া মানে গান্ধী মহাত্মাই সাধন কৰিলে এইবিলাক ক'ব পাৰোঁ। মোৰ নামটো হ'ল চমা পানিকা। নাই পাতা নাই বাবা, মোৰ ওপৰত মানে কি হ'ল ক'বই নোৱাৰোঁ। মই একদম ব্ৰহ্মচাৰী হৈ গৈছোঁ বাবা। এতিয়া মাছ মাংস একো নাখাওঁ, এইপিনে ভাই ভনীবিলাক খায় আৰু তাহাঁতৰ লগত মই খাব নোৱাৰোঁ। মইতো দেৱী দেৱতাক মানি আছোঁ, সত্যৰ বোলে সদায় জয়, বাবাক মানিলে এইবিলাক খাব নাপায়। গান্ধী মহাত্মা, দাৰা সিং আৰু কিংকং আৰু এইপিনে সুভাষ নেতা। ক'ত লগ পাইছিলে? ইয়াতে পাইছোঁ, অসমৰ ভিতৰতে আমাৰ কলিয়াবৰ অঞ্চলত। আৰু ব্ৰহ্মাত পাইছিলোঁ এইটো দাৰা সিং কিংকং, তাতে গান্ধী মহাত্মাক জয় কৰিলে। কিমান চনৰ কথা? এইটো সৰু আছিলোঁ বাবা, বহুত দিনৰ কথা। এইটো ব্ৰিটিছ টাইম, তেতিয়া আৰু শান্তি নাই মানুহৰ, আৰু ঘৰে ঘৰে ৰূপ আৰু সোণ একদম বস্তা তেতিয়া একদম ওচৰত। হয় হয়, মোক বৰদান দি গৈছে। সেইকাৰণে লাকুটি ধৰি পেলাই মই খোজ কাঢ়োঁ। বৰদান দিছে, তুমি কিছুদিন থাকিবা আৰু ধৰ্মটো নেৰিবা, নিজৰ মাতা পিতাক পুৰা সেৱা কৰিবা। আশীৰ্বাদ কৰি গৈছে আপুনি? হয়, আশীৰ্বাদ কৰি গৈছে মোক বাবাই। যেনেকৈ কৈছে তেনেকৈ কৰি আছোঁ মই। সত্যৰ কাৰণে কষ্ট ভোগ হৈ আছে। বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছেনে আপুনি? সুবিধা একো পোৱা নাই, মই এতিয়া একো পোৱা নাই। মই একদম এই ৰিক্সা চলাই কিছু গৰু বাগাল কৰিলোঁ সৰু টাইমতে,
কিমান ৰাইজৰ বছৰ ৰিক্সা চলালে হা কিমান বছৰ ৰিক্সা চলালে ৰিক্সা মই 70 বছৰ চলালোঁ বাবা 70? এইয়া মানে 100ৰ পৰা ওপৰ আছেতো ক'বতো নোৱাৰোঁ বাবা মই পঢ়া লিখা থাকিলে পাৰিলে হয় এইবিলাক আৰু আই বোপায়কো আগৰ দিনত আজিকালিতো চনবিলাক লিখি ৰাখে আগৰ দিনতো নাই এইবিলাক একো নাছিলে আপুনি বনাই নিজে বনাই খাওঁ বাবা